লোকসভা সাংসদ জয়ন্ত বসুমতাৰী ডাঙৰীয়া আছিল, মই আছিলোঁ। কেন্দ্ৰীয় গৃহ সচিব ইউনিয়ন হোম ছেক্ৰেটাৰী গোবিন্দ মোহন ডাঙৰীয়াক আমি কৰ্তব্য ভৱনত এক আলোচনাত আমি মিলিত হওঁ আৰু এই আলোচনাৰ মূল বিষয়টো আছিল যে 2020 চনত যে বিটিয়াৰ শান্তি চুক্তি সম্পাদিত হৈছিল, ইয়াৰ প্ৰতিটো দফা আখৰে আখৰে ক্ষিপ্ৰতাৰে ৰূপায়ণৰ কাৰণে আমি দাবী জনাওঁ। আৰু যিহেতু চুক্তি স্বাক্ষৰকাৰী দল সংগঠনৰ লগত কেন্দ্ৰীয় চৰকাৰে আলোচনা কৰিয়ে আছে, এই চুক্তিটো উকলি গ'ল আৰু বড়োলেণ্ডবাসী 35 লক্ষ জাতি জনগোষ্ঠীৰ এটা আকাংক্ষা আছিল বা বিটিআৰৰ বাহিৰত বসবাস কৰা বড়ো জনগোষ্ঠীৰ লোকৰ এটা আকাংক্ষা আছিল যে চুক্তিৰ প্ৰতিটো দফা ক্ষিপ্ৰতাৰে ৰূপায়ণ হ'ব লাগে। আৰু এই স্বাৰ্থত বৰ্তমান বৰ্ষাকালীন যে পাৰ্লিমেণ্ট ছেশ্যন চলি আছে, 125 এমেণ্ডমেণ্টৰ যোগেদি ভাৰতৰ সংবিধান 6ষ্ঠ অনুসূচীটো সংশোধন কৰি পেলাই ইয়াত বিটিআৰখন বা বিটিচিখন মোৰ ক্ষমতা সম্পন্ন, অধিক ক্ষমতা সম্পন্ন, তাত যিখিনি আৰ্থিক যিখিনি সচল কৰিব লাগে সেই বিষয়টো লৈ পেলাই আমি দাবী জনাইছোঁ আৰু ইয়াত বিধেয়ক পাছ কৰিব লাগে। এই ক্ষেত্ৰত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ লগত আলোচনা কৰি পেলাই বিষয়টো আনিব লাগে বুলি আমি আজি স্পষ্ট ভাষাৰে আমি কৈ আহিছোঁ। লগতে কাৰ্বি আংলং বড়োসকলৰ ST হিলৰ যি মৰ্যাদা আৰু গাঁও অন্তৰ্ভুক্ত, অধিক গাঁও অন্তৰ্ভুক্ত বিদ্যালয় প্ৰাদেশিকৰণৰ বিষয়, ইয়াৰ লগে লগে NDBৰ যিখিনি কেছ উইড্ৰৰ বিষয়, শ্বহীদসকলক আৰ্থিক অনুদান পৰিয়ালক আৰু লগতে জেলত এতিয়াও 6 গৰাকী প্ৰাক্তন NDB সদস্য তেওঁলোকে জেলত আছে, তেওঁলোকক মুকলি আকাশত এৰিব লাগে। আৰু লগে লগে 1500 কোটি টকাৰ যি স্পেচিয়েল ডেভেলপমেণ্ট পেকেজ দিয়া হৈছিল, এই স্পেচিয়েল পেকেজৰ কামখিনি কিছু আগবাঢ়িছে আৰু বহুতো আগবাঢ়িবলৈ বাকী আছে। সকলো কাম নিয়াৰিকৈ অতি ক্ষিপ্ৰতাৰে কৰিব লাগে, কাৰণ এটা চুক্তিৰ আধাৰত যিখিনি আকাংক্ষা থাকে, এই আকাংক্ষাবিলাক যদি সময়মতে এইটো সমাধান কৰা যায় বা এইটো ৰূপায়ণ কৰা যায়, তেতিয়াহে অধিকাৰটো পোৱাটো সকলোৱে এইটো পাইছে বুলি মনত ভাবি লয়। তো ইয়াৰ কাৰণে চুক্তি স্বাক্ষৰকাৰী হৈ পেলাই বা আমাৰ দলৰ পৰা যিহেতু আমি দায়িত্ব আছোঁ UPPL দল হিচাপে, সেই দায়িত্বটো আমি পালন কৰি পেলাই আজি আমি সাক্ষাৎ কৰোঁ আৰু আলোচনা খুব ভাল হৈছিল। আৰু কেন্দ্ৰীয় গৃহ সচিব ডাঙৰীয়াই আমাক আশ্বাস দিছে অতি শীঘ্ৰেই তেওঁ একশ্যন প্লান এটা বনাই পেলাই ৰাজ্য চৰকাৰৰ লগত কথা পাতিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়া বা গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ডাঙৰীয়া সকলোৰ লগত কথা পাতি পেলাই আগন্তুক দিনত খুব ক্ষিপ্ৰতাৰে চুক্তি ৰূপায়ণৰ কাৰণে কাম কৰিম বুলি আমাক আশ্বাস দিছে।